যাই আছো, চিন্তা নকৰবি। এই ঈশ্বৰ, এনে কায়ো নাই, দেখাই পাইছা মোৰ ঘৰটো, যাতে এইবাৰ মোৰ কামটো হয়। ঈশ্বৰ, এই ঈশ্বৰ, কিবা বুকখনত থপ থপ কৰে, ধামাৰ ধামাৰ কৰে, পাৰিম, চিন্তা নাই। এইবাৰ যদি আনবা নোৱাৰো আৰু বেলেগবাৰ আনবা নোৱাৰো। ঈশ্বৰ, এই মোহনো ওলাল না নাই? দেৰি হৈছে। নাইছো নাহিব পৰা নাই, বাদ দি। মইহে জানো মোৰ কিমান চিন্তা সোমাই আছে, সোনকালে যাব লাগে। কি কৰি আছা? ঈশ্বৰ, কামটো যাতে ভালে ভালে হয়। যা ভিতৰত যা, ভিতৰত যা, ভিতৰত যা। ইমান দেৰি কৰা এইগিলা শুভ কামত। দে ভাইটি, ষ্টাৰ্ট দি। হেৰি কিন্তু শুনছা ভাইটি, এই গাড়ীখন মোৰ বুলি কবি, আৰু মই যি কওঁ তাতে কইনা ঘৰত তহঁতে মানে মনে মনে থাকবি, একো নকাবি দে। এই গাড়ীখন কিন্তু মোৰ বুলি কবি, মই যি কওঁ কৰি যাবি, হ'ব নাকি? খানা এটা খুৱাব লাগিব কিন্তু আমাক, মিছা কথা কম হয়। আমি যি খাওঁ তাকে খুৱাব লাগিব। কি খাবি ভাইটি? হ'ব দে। এইবাৰ কিন্তু মোৰ ফেল হবা নোৱাৰিব, কইনা আহিবাই লাগিব। আহিব, আমি আছো না লগত। বল বল। ভাইটি ঘৰটো ভাইটি যাবি না? যা নহ'লে তই পাৰ্কিং কৰ। বৰ ধুনীছো নহয়, বুক খানছো কিবা থপ থপ কৰি লাচ লাচ লাগে। চাদা মাৰ সাহসটো বাঢ়। আহি পালো দিয়ক, ভালে ভালে। ঠিকে আছে। ভালে আছে? আছে। আপোনালোকৰ ভাল? আমাৰো ভালে মোটামুটি। তুমি কি কৰা? মই ফ্লাইং বিজনেছ, বেছিভাগ দিল্লী আৰু গুৱাহাটী, দিল্লী এনেকে। ভাল লাগিল দিয়া, ভাল লাগিল। ঘৰৰ পিনে ভালে আছে নে? আছো আৰু কোনোৰকম চলি আছো আৰু। হ'ব মোৰ পাছত কওকচোন, বাপা কওক। বিৰাট ধনী মানুহ। মই কি কৈছিলো গাছবোৰো দেখা পাওঁ, চেগুন গাছ, শাল গাছ, গাড়ীও আছে, বিৰাট কামত দিব। এইটো আৰু
এইটো আইতা 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 ছোৱালীৰ আইতা মুছিলি ও আইতা মই নাতি হম হা ওই খাইতি বিরাট ভালো লাগিছিল হ্যাঁ তো বলছি না নমস্কার আজিয়ে নিম খাবাই নিব বিরাট ভালো লাগিছিল খাইলো মানে পেলো সামনে এ প্রভু রাধা কৃষ্ণ এবার যাতে মোর কামটো হয় মই হলে আজিয়ে নিম টেবুল খান মই দি লওঁ হয় হয় ও পানী দিয়ক দিয়ক ভাইটি পানী ঠাণ্ডাৰ দিন নহয় গৰম পানী দিছোঁ দিয়া হ'ব দিয়ক মই গৰম পানী আগৰ পৰাই খাওঁতো মোৰতো ফুৰাই যায় ভাইটি হ'ব অ ভাইটি চাহ দিছে খাবাই লাগব বিস্কুটো খাম চাহো খাম ভালে লাগছে না ভাইটি ভালে লাগে অ তুমি ভাইটি কথা অলপ পাতো নেকি হা তো ভাইটি কথাই কথাই এটা কথা সুধো নেকি মই তোমাৰ নামটো বা কি সিয়ান। মোৰ আপনার নামটা কি? মোৰ নাম জিএম সিএম জিএম ও ভাইটি মিলে গেছি না বিরাট জোড়া মিলবো না ভাইটি আপনার লোকে বকচোন মই তামোল লৈ আহো। যা যা ওই ভাইটি আজিয়ে নিবা লাগবো হা আজিয়ে নিবা লাগবো খালো মা খালো মা হ'ব মা হ'ব ভাল লাগিছে মা বিৰাট ধুনীয়া আছিল আৰু বয়সো কম বিৰাট ভাল মানুহে ভাইটি তুই ইয়াতে বহ লাজ কৰিব নালাগে ভাল লাগছে তামোল খাম ভাইটি তামোল খাবি মই অলপ বাহিৰৰ পৰা দাদা এখতৰ কোন কোন আছে? বহুত আছে মানে মাক দেউতাক আছে আটা আছে আপু আছে আৰু তোমাৰ গাড়ী আছে গাড়ী বেছি দিন হোৱা নাই এখন গাড়ী আছে 30-40 বছৰমান হৈছে মই নাম্বাৰ প্লেট চিনাত একো নাই আৰু ঘৰো মানে গোটেই ফ্ৰিজ আৰু পানী চুইচ টিপি দিলে পানী হয় এনেকুৱা বহুত আছে সিহঁতৰ আৰু এখন বাইক আছে নাম্বাৰ প্লেটো নাই কাগজ পত্ৰ একো নাই টকা পইচা এইবিলাকৰ অভাৱ একো নাই। আৰু মানে সেইবিলাকৰ পাছত তাতে নিয়াৰ পাছত হ'ব হয়নে নহয় বিয়া বাত আৰু নকবা একো কোৱা নাই একো কোৱা নাই এইবিলাক পিছত হ'ব
বাতাসা মাজুলী যাচোন এই বতাহ আপুনি ইয়াতে ইয়াতে হ'লে হ'ল ইয়াতে বহ দেউতা ইয়াতে বহ দেউতা ভাল লাগিছে দেউতা আচ্ছা আমাৰ যিটো পৰ্ব আপোনালোকে যিহেতু আপুনি এইটো কৰিছে কেতিয়া মানে কি কৰিব কিন্তু আপোনালোকে ভাবিছে কি কৰে এওঁ বা কি কয় কেতিয়া তেওঁলোকৰ বা নিয়ম কি কোৱাচোন তোমালোকৰ নিয়মত তাৰ মানে দেউতা আমাৰ গাঁৱৰ নিয়ম বা সামাজিক নিয়ম মতে প্ৰথমে কইনাটো নি থৈ দিয়ে তাৰ পাছতহে বিয়া পাতে মোৰ বন্ধুবিলাক সকলো সেনেকাই বিয়া পাতিছে দেউতা সেইকাৰণে ভাবছো আপোনালোকে আজি যদি দিয়ে ছোৱালীটো মই আজি নি পেলাই মই ঘৰত তাৰিখ বাৰ ঠিক কৰিম তাতে আৰু আমাৰ ঘৰত মা দেউতাই বুঢ়া হৈছে দেউতা আৰু দাদাই ফেমিলি লৈ বাহিৰত থাকে গতিকে কাম কৰা মানুহেই নাই মই ভাবছো আজিয়ে নিম দেউতাই বা কি কোৱা যে বাপাৰ কথাখিনিতো শুনিলে মহন তুমিও শুনিলা তেওঁলোকৰ নিয়মত যিহেতু আজিয়ে নি তাত খানা পিনা পাতিব তেনেধৰণে কৰিম বুলি কৈছে তুমি বা কি কোৱা কৰিব পাৰে আপুনি দিব পাৰে আজিয়ে দি দিব পাৰে যে মহন মই অলপ ঘৰত আলোচনাটো কৰি লওঁ কৰি লওক কৰি লওক ঠিকে আছে দেউতা বাপা বহা দেই ঠিকে আছে দেউতা কেনেকুৱা পালি মানে কামটো হ'ব ভাইটি না চিগনেলটো ভাল ভাল লাগিছে হ'ব গ্ৰীণ গ্ৰীণ লাগিছে চিগনেল ৰেডটো কেতিয়াও নহয় গ্ৰীণে হ'ব এইবাৰ মোৰ বিয়াখন হ'ব কেনেকুৱা আইডিয়া দিয়া আহক দেউতা ভাল মানুহ নে দেউতা বিৰাট ভাল মানুহ চব যে মহন হেৰি হ'ল আমি ঘৰত আলোচনা কৰিলো বাবা আলোচনা কৰিলো আজি নিয়াতে হ'ব কথাই কথাই গ্ৰীণে দেউতা ইমান ভাল মানুহ না মহনৰ ওপৰত বিশ্বাস কৰে বেয়া নাপাবি দেই নালাগে 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 মোক বেয়া নাপাবি বাৰু মোৰো ঘৰত কাম কৰা মানুহ নাই আজি মই নিদিছিনা আপুনি এটা কাম কৰক ছোৱালীজনীক ওলাব দিয়ক নাই ওলাই আছে অ মাইনা মাইনা আহিবা দিয়ক সোনকালে জলদি কৰা হৈ গ'ল সেইটো না বৈদ্য পাৰ্টি দিব লাগিব আমাৰ পাৰ্টি মানে পাৰ্টি বৈদ্য পাৰ্টি মানে ছাগল মই মাংস দিম আৰু পাৰো আনিম বহুত লাগিব আৰু এইটো লাগিব পাপা তলো আ মাইনা দিয়ক দিয়ক নাই নাই মই যি খাম সিও তাকে খাব পাব আৰু ঘৰতো জানাই সৃষ্টি দিলে পানী ওলাই আমাৰ নাই ভাইটি জানি মোক কৰি ভাইটি হয় দিয়ক চুইচটো ভালকে ৰাখা আমাৰ ছোৱালী বেয়া লাগিব ভাইটি মই লাগছি আমার তার বিরাট ভালো লাগে ওই পাশে ভালকে চলবি উঠোই সোনকালে যাব লাগে কুইনাটো নিবা লাগে দেউতা বেয়া নাপাবি দে মোক বেয়া নাপাবি জান দে খবৰ ল'বা আহিবি
মাইনাটো ভালকে চাব বাবু ভালকে চাব মাইনাটো আহো দে একদম এটাই আমার ঘর এটাই চিন্তা করবা নালগে ভাই মোহন খুলে দিও চিন্তা করবা নালগে ওই মোহন ভাইদি কি চাই আছা অবস্থাখন পারিনি তোমার বা না যাবা চিন্তা নাই প্রথমতে এনেকাই তাৰ পাছতহে বেলেগ বেলেগ আৰু কিবা কিবি সৃষ্টি পাবিলাক চিন্তা নকৰবা এইটোৱে আপোনালোকৰ ঘৰ নহয় এইটো নহয় এই মোহন এই মোহন পানী আনিছা তই আনিছা কি হলো এরা নতুন কুইনা আনকি বেহুচলে কেনে হব পানী ময়ো আনো পানী ভালে আছে আনো সাইকেল খানা শুনাই ওই এতে থোয়া ওই ভেতরে সাইকেল খানা শুনাই সাইকেল খানা শুনাই কম মই কোৱা নাছিলো কোন নাছিলো তই ইখান মোৰ ঘৰ নহয় বুলি বোলে ক'বা নোৱাৰিলি কিয়া সঁচা কথা কৈছা মই খুৰাৰ ঘৰ বুলি ক'ম বুলি ভাবি আছিলো আপনার নতুন মই কি করলো ছোৱালীজনী আনৰ কথা শুনি মই নাভাবানে চিন্তা কৰি ছোৱালীজনীক ধনী বুলি কৈ দিলো কিন্তু এতিয়াহে গম পালো তাৰ একোৱে নাই ঘৰত হে ভগৱান মই কি কৰিলো মোৰ দৰে যেনিবা আনৰ এনেকুৱা নহয় ভাবি চিন্তিয়ে যেনিবা ছোৱালীক দিয়া যায়